হাগ্ৰামা মহিলাৰে ওৱান মেন আৰ্মি আজি 2000-3000 মানুহ লৈ যিবিলাক কথা কৈ আছে এইটো ইমান ডাঙৰ কথা নহয়। এই নিৰ্বাচনৰ আগত এনেকুৱা যোগদানৰ ড্ৰামাবিলাক চলি থাকিব। দলীয় কাৰ্যসূচী গণসমাৱেশ নিৰ্বাচন আহি আছে, ৰাইজৰ মাজত এটা সজাগতা আনিব লাগে আৰু আজাৰ UPPLৰে দলীয় কাৰ্যসূচী আছিল, কিন্তু মিত্ৰজোঁটৰ এটা চৰকাৰ চলি আছে যেতিয়া এটা BJPৰ তৰফৰ পৰাও আমাৰ ভূপেন বড়ো আৰু সঞ্জীৱ তাঁতী তেওঁলোকে উপস্থিত থাকিছে আৰু আমিও UPPL দলৰ পৰা BJPৰ দলীয় কাৰ্যসূচীত আমিও উপস্থিত থাকোঁ। কালি এটা কথা উত্থাপন কৰিছে যে BJP মানে UPPL চৰকাৰে একান্তবাদৰ কাৰণেই BJP একান্তই BPFত যোগদান কৰা বুলি কথাটো তেখেতে এই নিৰ্বাচনৰ আগত এনেকুৱা যোগদানৰ ড্ৰামাবিলাক চলি থাকিব। মই ইতিমধ্যে কৈছোঁ যে কেইদিনমান পিছত ভৈৰৱকুণ্ডত আমাৰো গণসমাৱেশ হ'ব, তাতো যোগদান দেখিবলৈ পাব। কিন্তু কথাটো হৈছে কি, আজি যেনেধৰণে এটা গণসমৰ্থন আপোনালোকে দেখিছে অকল কৈৰাবাৰী সমষ্টিৰে, য'ত UPPLৰ MCLA নাই, BJPৰ MCLA আছে আৰু BJPৰ জনগণৰ ৰাইজ ইয়াত অহা নাই। যৌথভাৱে যদি আমি গণসমাৱেশ কৰিব লাগে তেতিয়া ইয়াতকৈ 3 গুণ বেছি ইয়াৰ গণসমাৱেশ হ'ব। ভৈৰৱকুণ্ড আমি BPFে যিটো এটা খেল দেখুৱাই আছে, আমি আৰু কেইদিনমান পিছতে এইটো আকৌ এই খেলবিলাকক নোহোৱা কৰিবলৈ দিম আৰু তেওঁ জীয়াই থকাৰ ছাৰ্ভাইভেলৰ এটা সংগ্ৰাম কৰি আছে, BPF কেনেকৈ বচাই ৰাখিব পৰা যায়। আৰু BPFৰ ভিতৰত যিটো আভ্যন্তৰীণ সংঘাত এইটো বৃদ্ধি হৈছে নেতৃস্থানীয় ব্যক্তিসকলৰ মাজতে, আৰু বহুতখিনি নেতা যিসকলে BPF প্ৰতিষ্ঠা কৰাৰ পৰা আৰম্ভ কৰি পেলাই আছিলে, এই নিৰ্বাচনত হয়তোবা তেওঁলোকে BPFৰ কাৰণে কাম নকৰে, এনেই বহি থাকিব কিন্তু BPFৰ কাৰণে কাম নকৰে। তো BPF একেবাৰে চেডলি বেডলি হৈ গৈছে, ইণ্টাৰনেলি ইমান ভাঙি গৈছে BPF। হাগ্ৰামা মহিলাৰে ওৱান মেন আৰ্মি আৰু তেওঁৰ কাৰণে আজি 2000-3000 মানুহ লৈ যিবিলাক কথা কৈ আছে এইটো ইমান ডাঙৰ কথা নহয়। কাৰণ দিল্লী আৰু দিছপুৰ ইয়াতে এটাই চৰকাৰ আছে, তাই চৰকাৰৰ লগত যি আহিব অসমতো এইটোৱেই হ'ব। কাৰণ যিটো এটা জনপ্ৰিয়তা BJPৰ প্ৰতি সমগ্ৰ অসমত হৈছে, NDA চৰকাৰৰ প্ৰতি যিটো আস্থা, ইয়াত আৰু কোনো বিকল্প নাই। নাই, মই এইটো শুনি আছোঁ সংবাদ মাধ্যমৰ থ্ৰুৱেদি আৰু বহুত পৰ্যায়ত এইটো আলোচনা কিবা এটা হৈ থকা বুলি শুনিছোঁ, কিন্তু এই বিষয়ত মই এতিয়া খাটাংকৈ একো ক'ব নোৱাৰোঁ। কিন্তু চন্দনৰ দৰে বহুতকেইটা নেতা হাগ্ৰামাৰ লগত কাম কৰিবলৈ ইচ্ছুক নহয়। এতিয়া তেওঁলোকে যদি UPPLক সহায় কৰিবলৈ যদি আহে, প্ৰথম কোনো চৰ্ত ল'ব নালাগে। চৰ্তবিহীনভাৱে আহি পেলাই আমাক যদি সহায় কৰিবলৈ কাম কৰে, আমাৰ ক'ব লগা একো নাই। কিন্তু এইটো চৰ্তবিহীন হ'লে ভাল চবৰ কাৰণে, কাৰণ যোগদান কৰিব UPPLৰ আদৰ্শক ভাল পাই হ'লে যোগদান কৰে, তাত চৰ্ত থকাৰ কোনো প্ৰশ্ন নাথাকে। আৰু চন্দন ব্ৰহ্ম বুলি অকল চন্দন ব্ৰহ্ম বুলি নহয়, মই ইতিমধ্যে কৈছোঁ যে আৰু তেনেকৈ শীৰ্ষস্থানীয় নেতা BPFৰ এতিয়া যদিও UPPL বা কোনো দলত যোগদান নকৰে, কিন্তু BPFৰ কাৰণে কাম নকৰে। আৰু এইটো হ'বই, কাৰণ মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তীশগড়, তেলেংগানা চৰকাৰ যিটো এটা ইলেকশ্যন হৈ গ'ল, তাৰ ৰিজাল্টটো আমাক দেখুৱাইছে। এতিয়া নৰেন্দ্ৰ মোদী আকৌ প্ৰধানমন্ত্ৰী হ'ব লাগে, তো ইয়াত আমাৰ যোগদান কিমান? আমি PTC অঞ্চলৰ পৰা 2টা ছিটকো NDAৰ সম্পৰ্কত লৈ গৈ পেলাই নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী বনোৱাৰ ক্ষেত্ৰত আমিও সহযোগিতা আগবঢ়াম। তাৰ উদ্দেশ্য লৈ পেলাই আমি জনজাগৰণ আনিছোঁ। আৰু সংবাদ মাধ্যমৰ পৰা শুনি আছোঁ, মই সংবাদ মাধ্যমৰ পৰা শুনি আছোঁ, কিন্তু আমাৰ দলৰ এনেকুৱা আলোচনা হোৱা নাই। এটা সভাপতিৰ নেতৃত্বত আমাৰ গোবিন্দ বড়ো আছে, জ্যেষ্ঠ নেতা,
ৰণগড়া নাৰ্জাৰী আছে, ৰাজু নাৰ্জাৰী, মাধৱ চেত্ৰী আৰু ঠিক তেনেকৈ বহুত জ্যেষ্ঠ নেতা আছে। ইয়াতে পৰ্যালোচনা কৰিব, কোন মানুহক দিয়াটো আমাৰ ঠিক হ'ব। এটা দলীয় ৰীতি নীতিৰ কথাও আছে আৰু জিকাৰ সম্ভাৱনা কাৰ দ্বাৰা দি সম্ভৱ, সেইটো দেখিয়ে মানে কেণ্ডিডেট নিৰ্ণয় কৰা হয়। এই কথাবিলাক আমি সংবাদ মাধ্যমৰ যিবিলাক চলি আছে কথা বতৰা, তাৰ বাহিৰে কোনো কাৰো পৰা মই শুনা নাই। মিত্ৰজোঁটত অহাৰ কথা হোৱা নাই। হাগ্ৰামা চেষ্টা চলাইছিলে, তেওঁ কিবা এটা কণ্ডিশ্যন দিছে, মিত্ৰজোঁটৰ কথা অহা নাই। কিন্তু হাগ্ৰামা এনেওতো NDAক ভোট দি আছে, ৰাজ্যসভা নিৰ্বাচনত বিনা চৰ্তত ভোট দিয়া নাই জানো। আৰু তেওঁলোকৰ 3জন MLA এতিয়াওতো ফ্ল'ৰ কোঅৰ্ডিনেশ্যনত NDAৰ সহযোগী হৈ আছে, মিত্ৰজোঁটত নাই আনুষ্ঠানিকভাৱে। মই ভাবোঁ হাগ্ৰামা মহিলাৰে বিকল্প নাই, কোনো বিকল্প নাই। বিনা চৰ্তত তেওঁলোকে যদি NDAক সহায় কৰে তেতিয়া তেওঁলোকৰ কাৰণে ভাল হ'ব। কিন্তু NDA মিত্ৰজোঁটত আহিলে নিশ্চয় আহাৰ যদি কথা হয়, তো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ভৱেশ কলিতা ডাঙৰীয়া, BJP ৰাজ্য সভাপতি, কেন্দ্ৰীয় সভাপতি, তেওঁলোকে UPPL লগত নিশ্চয় আলোচনা কৰিব। सना-रुफा आरो हिरानि जुवेलारि गाननो मोजां मोनग्रा सुबुंफोरनि थाखाय गोजोनथाव खौरां। दासान्दि फुजा बोथोरखाय खम बेसेनाव फानगासिनो MSCB जुवेलार्सआव सना-रुफा आरो हिरानि समायना रमायना जोंख्लाबनाय जुवेलारिज। MSCB जुवेलार्सआव मोननो हागोन राजकोट जुवेलारि, कास्टिं जुवेलारि, कलकाता जुवेलारि, मेसिनजों बानायनाय जुवेलारि आरो आखाइजों बानायनाय जुवेलारि। लोगोसेनो हाबा हुखायाव गाननो थाखाय सना आरो हिरानि समायना जुवेलारिसफोरखौबो मोननो हागोन। MSCB जुवेलार्सआनो दं क'क्राझार सहरजों नांजाबनाय क'क्राझार रेल गेटनि साखाथि वार्ड नं 5 बिवेकानन्द पथआव। MSCB जुवेलार्सजों थोंजोङै जगाजग खालामनोबो हागोन 9954273079 जानबुं अनजिमायाव।